Hi Hey guys, welcome back to my channel Air Vlogs. তো আজি আমি গৈ আছো দেওখাল চাই থাকক থাকক ভিডিওটো দেখাই আছো পছন্দে গুনগুন এই গুনগুনক লৈ যাম আজি দেওখাল তো ইয়াত তেল লৈ ললো তেলখিনি ভৰাই লওঁ তাৰপিছত ইয়াতে এটা কথা হ'ল গাইছ ইয়াতে মানে ভাবিছিলে সৰু ল'ৰা বুলি ইয়াতে কৈছিলে হেৰি তেলৰ লিটাৰ 120 টকা বুলি কৈছে আমি মানে অলৰেডি ভৰাই থাকোঁ খোলা তেল 110 টকাকৈ ইয়াত 120 টকা কৈছে লিটাৰ তাৰপিছত ভাইটিয়ে ক'লে 110 টকাকৈতো আমি ভৰাই থাকোঁ ন ৰিটাইলাৰৰ পৰা তাৰপিছত আধাতে সেইবাবে ক'লে লোৱা তো ল'লোঁ তেলখিনি এতিয়া গৈ থাকিম তেল ভৰাই লৈছোঁ এইকেইটা বটল পেলাব নাপায় নাজানো নেকি বে বটল লৈ লওঁ আল্লাহ ভগৱান ঈশ্বৰে যি কৰে আৰু তো পাই গ'লো সেই দেওখাল আৰু সেয়া ভাইটি একদম পূৰা গামোচা চামোচা লৈ পূৰা ৰেডি আৰু সেইটো হৈছে গেট গেটৰ ভিতৰত সোমাম তো ভাইটিয়ে মই গেটৰ ভিতৰত সোমাম আৰু সেইটো গেট দেখিছেনে মানে অৱস্থাই নাই হৈ গৈছে তো এইটোৱে হৈছে তো ইয়াত আহোঁতে বান্দৰ এটা দেখিলোঁ বান্দৰ দেখিছেনে এইটো আমাক দেখি পলাইছে এনেকৈ বান্দৰবিলাকক কিবা কিবি দিয়ে মানুহে খাই আছে এইটো কিবা এটা খাই আছে হাই তোক ৰেচপঞ্চ নিদিয়ে বাৰু ৰেচপঞ্চ ওলাইটি নিদিয়ে তো এইটো ডাষ্টবিন হৈছে ডাষ্টবিন এইটো হৈছে ডাষ্টবিন আমাৰ শহাপহু আৰু এটা আছে এইটো এটা তো এইটো হৈছে মন্দিৰ আজি বন্ধ তো ইয়াৰ পৰা যাওঁ কিবা আছে ঘৰটি বনাবা নিদিব নেকি মানে কি আছে সেইফালে একো নাই এইটোৱে ডাঙৰ মন্দিৰ এইটো হৈছে দেওখাল মন্দিৰ
ইয়াতে পাৰ আছে, চৰাই আছে, এইবোৰে আছে ইয়াৰ। আৰু আমাৰ নন্দী এটা দুটা তিনিটা আছে। তো এইটোৱে হৈছে দেওশাল মন্দিৰ। তো এইটো এটা হৈছে ডাষ্টবিন। এইটো ডাষ্টবিন যেন নালাগে, এইটোৱে হৈছে ডাষ্টবিন। এইটো ডাষ্টবিন চাওক, এইটো নন্দী হয়, এইটো দানপত্ৰ। আৰু ইয়াতে এটা নন্দী আছে। এইটোৱে হৈছে, এদিন নেক্সট দিন আহিম বাৰু দিনতে। এইটো হৈছে চিম্পাঞ্জী, একে চোলা টাই চাই পিন্ধাই থৈছে, জোতা চোতা পেণ্ট চেণ্ট পিন্ধাই টুপি লগাই থৈছে। এইটো গোটেইটো দেখাত একদম চাকৰি কৰা মানুহ অলপে নিচিনা। আৰু এই ডাষ্টবিন হয়। এইটো চাকি তাকি আনিবা, নেক্সট দিন চাকি তাকি লৈ আনিম। এইটো হৈছে ইমানখিনি কষ্ট কৰি তেল ভৰাই অহা আৰু ইমান দূৰ অহা এনেই গ'ল আজি। নেক্সট দিন আহিব লাগিব ভালকৈ। বৰষুণ দিয়াৰ বাবে চব বন্ধ কৰি দিলে, তলাও লগাই দিলে। আৰু পূজাৰী নাই চাগে ইয়াতে, মানুহ আহিছিল দুজনমান, নাই পূজাৰী নাই। তো বৰষুণ একে গুজৰি আছে, চাব পাৰে বৰষুণ একে গুজৰি আছে, মানে আজি দিবই আৰু। বা গাঁও চাইডে বৰষুণ দিয়ে আছে দিনে ৰাতি। তো যাওঁ। তো এই হৈছে দেওশালৰ গেটত আছে। আজি দিনেই বেয়া লাগে আমাৰ। আহোঁতেতো মন্দিৰটো বন্ধহে পালোঁ, আৰু এতিয়া দেখিছে বৰষুণ দিছে। আৰু বৰষুণ দিয়া বাবে অলপ ৰখি দিলোঁ। আৰু এয়া ভাইটিয়ে পুৱা হেলমেট চেলমেট পিন্ধি আছে, যাব ওলাইছিলোঁ, বৰষুণ দিয়াৰ বাবে ৰখিয়ে দিব লগা হ'ল। একদম হেলমেটত বৰষুণ, পুৰা গ্লাছ ভিজি আছে। পানী দেখিছেনে? মই অলপ ভিজি আছোঁ। আৰু গাড়ীবিলাক বহুত স্পীডত গৈছে বৰষুণ দিয়াৰ বাবে, সেইকাৰণে অলপ ৰখি দিলোঁ। কাৰণ আজিকালিতো জানেই মানুহবিলাকে মাৰি দিয়ে বুলিয়ে দি দিয়ে, সেইবাবে অলপ ৰখি দিলোঁ। অলপ দেৰিকৈ যাম বাৰু।